বন্ধুসকল, এতিয়ালৈকে টকাৰ বিষয়ে কি জানিব পাৰিছে আপোনালোকে? আপুনি কেতিয়াবা ভাবিছেনে যে একাংশ লোক লাখ লাখ টকা উপাৰ্জন কৰিও কিয় পাগলৰ দৰে হয়? আনহাতে কোনোবাই সামান্য দৰমহা লৈও আজীৱন আৰ্থিক স্বাধীনতা লাভ কৰে। কিয় এনেকুৱা হয়? টকা উপাৰ্জন কৰাটো এটা বিজ্ঞান, কিন্তু ইয়াক পৰিচালনা কৰাটো এটা কলা আৰু মনোবিজ্ঞান। নমস্কাৰ বন্ধুসকল, অধ্যয়নলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মৰ্গান হাউচেলৰ দ্য সাইকোলজি অফ মানি নামৰ কিতাপখনৰ বিষয়ে, যিয়ে আপোনাক টকাৰ দৃষ্টিভংগী চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে। এই কিতাপখন টিপছ আৰু ট্ৰিক্সৰ সৈতে আৰ্থিক গাইড নহয়। ইয়াত লেখকে 20টা ধন সম্পৰ্কীয় পাঠ শ্বেয়াৰ কৰিছে, যিবোৰ মানুহৰ আচৰণ, চিন্তাধাৰা আৰু সিদ্ধান্তৰ সৈতে জড়িত। এই কিতাপখনত আমি কেনেকৈ টকা উপাৰ্জন কৰোঁ, কেনেকৈ সঞ্চয় কৰোঁ, আৰু কিয় ভাল উপাৰ্জন কৰাৰ পিছতো আমি প্ৰায়ে সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হওঁ, সেই বিষয়ে ব্যাখ্যা কৰা হৈছে। মৰ্গান হাউচেলে কয় যে টকাৰ সফলতাৰ লগত আপোনাৰ আইকিউ বা শিক্ষাতকৈ আপোনাৰ আচৰণৰ সম্পৰ্ক বেছি। অৰ্থাৎ কোনোবাই কিমান শিক্ষিত ইয়াতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে নিজৰ ধনৰ বিষয়ে কেনেকৈ চিন্তা কৰে, অনুভৱ কৰে আৰু সিদ্ধান্ত লয়। এই কিতাপখনে আপোনাৰ বিত্তীয় শ্ৰেণীত শিকিব নোৱাৰা অন্তৰ্দৃষ্টি প্ৰদান কৰিব। গতিকে আৰম্ভ কৰোঁ। আহক আমি এই আকৰ্ষণীয় যাত্ৰাত নামো, ধনৰ প্ৰকৃত মনোবিজ্ঞান আৰু আমি কেনেকৈ আমাৰ মানসিকতাক উন্নত আৰ্থিক জীৱনৰ দিশত স্থানান্তৰিত কৰিব পাৰোঁ, সেই বিষয়ে অন্বেষণ কৰোঁ। আপুনি কেতিয়াবা বিবেচনা কৰিছেনে, কিছুমান মানুহে শ্বেয়াৰ বজাৰক ভয় কৰে, আনহাতে কিছুমানে ইয়াক আয়ৰ চূড়ান্ত উৎস বুলি গণ্য কৰে। কোনোৱে ধন পোৱাৰ লগে লগে সঞ্চয় কৰে, আন কোনোৱে লগে লগে খৰচ কৰে। কিয় এনেকুৱা হৈছে? আমি সকলোৱে নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা ধন বুজো, আৰু এই দৃষ্টিভংগীবোৰ আমাৰ জীৱনৰ অভিজ্ঞতাৰ দ্বাৰা গঢ় লৈ উঠে। মৰ্গান হাউচেলে কয় যে কেৱল পৰিসংখ্যাৰ ওপৰত ভিত্তি কৰি কোনেও ধন বুজি নাপায়, তেওঁলোকে নিজৰ অভিজ্ঞতাৰ জৰিয়তেহে বুজি পায়। কল্পনা কৰকচোন, 1970 চনত আমেৰিকাত জন্মগ্ৰহণ কৰা এজন ব্যক্তি, তেওঁ গোটেই শৈশৱ আৰু যৌৱনত শ্বেয়াৰ বজাৰৰ অস্থিৰতা আৰু অৱনতিৰ সাক্ষী হৈছিল। সেই সময়ত বজাৰখন সঘনাই তললৈ নামিছিল, বহু কোম্পানী দেউলিয়া হৈছিল, অৰ্থনৈতিক অনিশ্চয়তাই বিৰাজ কৰিছিল। এনে পৰিৱেশত ডাঙৰ হোৱা এজন ব্যক্তিয়ে বিনিয়োগক সদায় ৰিস্কি বুলি চাব। তেওঁৰ বাবে ধন বিনিয়োগ কৰাৰ অৰ্থ হ'ব পাৰে যথেষ্ট লোকচান, আৰু সেয়েহে তেওঁ অধিক সাৱধানতা বা ভয়েৰে বিনিয়োগ কৰিব। তেওঁলোকৰ মনত বিনিয়োগৰ অৰ্থ হ'ব বিপদ, অনিশ্চয়তা আৰু লোকচান। আনহাতে যদি কোনোবাই 90 দশকত ডাঙৰ হয়, যেতিয়া শ্বেয়াৰ বজাৰত দীৰ্ঘদিনীয়া অবিৰত লাভ দেখা পায় আৰু যথেষ্ট লাভৰ সৃষ্টি হয়, তেন্তে তেওঁলোকে বিনিয়োগ কৰাৰ সম্ভাৱনা বেছি হ'ব পাৰে। গতিকে তেওঁৰ চিন্তাধাৰাই বিনিয়োগক এক ডাঙৰ সুযোগ হিচাপে ল'ব। তেওঁ দেখিছে যে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা লোকসকল ক্ৰমান্বয়ে ধনী হৈ পৰে। গতিকে তেওঁৰ বাবে বিনিয়োগ কৰাটো কোনো ৰিস্ক নহয়, এটা সুযোগহে। বিনিয়োগৰ ক্ষেত্ৰত তেওঁ আত্মবিশ্বাসী হ'ব আৰু বিশ্বাস কৰিব যে এইটোৱে তেওঁৰ সম্পদ বৃদ্ধিৰ সৰ্বোত্তম উপায়। ইয়াৰ পৰা দেখা যায় যে আমাৰ আৰ্থিক চিন্তা আৰু আচৰণৰ বহু অংশই নিৰ্ভৰ কৰে আমাৰ অভিজ্ঞতা আৰু আমি ডাঙৰ হোৱা অৰ্থনৈতিক পৰিৱেশৰ ওপৰত। গতিকে দুজন ব্যক্তিয়ে একেটা ধন আৰু বিনিয়োগৰ পৰিস্থিতিক সম্পূৰ্ণ বেলেগ বেলেগ দৃষ্টিকোণৰ পৰা চাব পাৰে, কেৱল তেওঁলোকৰ প্ৰাৰম্ভিক অভিজ্ঞতাৰ বাবে। এই কাৰণে টকাৰ বিষয়ে আমাৰ চিন্তাধাৰা কেৱল যুক্তি বা গণিতৰ ওপৰত ভিত্তি কৰি নহয়, বৰঞ্চ আমাৰ ব্যক্তিগত কাহিনী, অভিজ্ঞতা আৰু পৰিৱেশে ইয়াৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। অৰ্থাৎ আমি যুক্তিৰ দ্বাৰা নহয়, আৱেগ আৰু অভিজ্ঞতাৰ জৰিয়তেহে ধন বুজি পাওঁ। এতিয়া আন এটা আমোদজনক কথা, দুজন মানুহৰ আৰ্থিক অৱস্থা হুবহু একে হ'ব পাৰে, কিন্তু তেওঁলোকৰ সিদ্ধান্ত বেলেগ বেলেগ হ'ব।
এজনে লটাৰী ধন সঞ্চয় কৰিব, আনজনে এসপ্তাহৰ ভিতৰতে একেখিনি টকা খৰচ কৰিব। কিয়? কাৰণ তেওঁলোকৰ ধনৰ ইতিহাস বেলেগ। কোনোবাই হয়তো সৰুতে কষ্টৰ সন্মুখীন হৈ ধন সঞ্চয়ৰ গুৰুত্ব শিকিছে। আন এজনে হয়তো হঠাতে টকাৰ ধন সম্পত্তিৰ সোৱাদ লৈ জীৱন উপভোগ কৰাৰ গুৰুত্ব উপলব্ধি কৰিছে। মৰ্গানে কয়, বিত্ত হৈছে এনে এটা ক্ষেত্ৰ য'ত মানুহৰ ভুল নহয়, মাথো সিহঁত বেলেগ। আমাৰ প্ৰজন্ম, লালন পালন, সমাজ, অৰ্থনৈতিক পৰিস্থিতিয়ে আমাৰ ধনৰ মনোবিজ্ঞানক গঢ় দিয়ে। গতিকে কোনো এটা সাৰ্বজনীন ধন ব্যৱস্থাপনা নিয়ম সকলোৰে বাবে উপযুক্ত নহয়। গতিকে যেতিয়া আপুনি নিজকে বা আনক আৰ্থিক সিদ্ধান্ত লোৱা দেখিব, তেতিয়া বিচাৰ নকৰিব। বুজিব যে প্ৰত্যেকেই নিজৰ নিজৰ দৃষ্টিকোণৰ পৰা চিন্তা কৰে। এই গ্ৰন্থখনৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা, টকা কেৱল সংখ্যাৰ খেল নহয়, ই মানুহৰ চিন্তা, ভয়, আশা আৰু অভিজ্ঞতাৰ সংমিশ্ৰণ। আপুনি হয়তো শুনিছে যে কঠোৰ পৰিশ্ৰম কৰা সকলেহে সফলতা লাভ কৰে। কিন্তু মৰ্গান হাউছেলে কয় যে এইটো সত্যৰ আধাহে। বাস্তৱতা হ'ল জীৱনত কঠোৰ পৰিশ্ৰম বা বুদ্ধিমত্তাৰ দৰে ডাঙৰ ভূমিকা পালন কৰে ভাগ্য আৰু বিপদ। আৰু এই কথা ধন উপাৰ্জন আৰু পৰিচালনাৰ ক্ষেত্ৰতো প্ৰযোজ্য। উদাহৰণস্বৰূপে বিল গেটছক কোনে জানে? তেওঁ বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰযুক্তি উদ্ভাৱক আৰু মাইক্ৰছফ্টৰ প্ৰতিষ্ঠাপক। কিন্তু আপুনি জানেনে বিল গেটছে পঢ়া স্কুলখন আমেৰিকাৰ অতি কম সংখ্যক স্কুলৰ ভিতৰত এখন আছিল, য'ত 1920 চনত শিশুসকলক কম্পিউটাৰৰ সুবিধা দিয়া হৈছিল। তেতিয়া দামী কম্পিউটাৰৰ অতি বিৰল আছিল আৰু বেছিভাগ বিদ্যালয়তে ইয়াৰ অভাৱ আছিল। তেনে কোনো সুবিধা নাছিল। সেই ক্ষেত্ৰত বিল গেটছৰ শৈশৱৰ পৰাই কম্পিউটাৰৰ সুবিধা আছিল, যাৰ ফলত তেওঁৰ আগ্ৰহ আৰু দক্ষতা বৃদ্ধি পাইছিল। তেওঁৰ সহপাঠী কেন্ট ইভান্সো আছিল সমানে উজ্জ্বল আৰু কঠোৰ পৰিশ্ৰমী। কেন্টৰ কম্পিউটাৰ আৰু প্ৰযুক্তিৰ ওপৰতো দৃঢ় দখল আছিল আৰু দুয়োজনে একেলগে কেইবাটাও প্ৰকল্পত কাম কৰিছিল। অৱশ্যে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। পৰ্বতাৰোহণ কৰি থকাৰ সময়তে মৃত্যু হয় কেন্ট ইভান্সৰ। বিল গেটছৰ সৈতে গঢ়িব পৰা মহান কোম্পানীটো আৰম্ভ কৰাৰ আগতেই তেওঁৰ মৃত্যু হয়। এই ঘটনাৰ পৰা আমি কি শিক্ষা ল'ব পাৰোঁ? প্ৰথমতে, বিল গেটছৰ সফলতা কেৱল প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেই নহয়, ভাগ্য আৰু সঠিক সময়ত সঠিক সুযোগৰ বাবেও আছিল। দ্বিতীয়তে, কেন্ট ইভান্সৰ বিফলতা তেওঁৰ দোষ নাছিল, কাৰো নিয়ন্ত্ৰণৰ বাহিৰৰ এক দুৰ্ভাগ্যজনক পৰিঘটনা আছিল। সেয়ে আমি যেতিয়া কাৰোবাৰ সফলতা দেখি কেৱল তেওঁৰ কষ্ট আৰু প্ৰতিভাৰ প্ৰশংসা কৰোঁ, তেতিয়া আমি পাহৰি যাওঁ যে সকলোৰে পৰিস্থিতি বা সুযোগ একে নহয়। কঠোৰ পৰিশ্ৰম, সুযোগ, পৰিস্থিতি আৰু কেতিয়াবা আনকি ভাগ্যও সফলতাত সমান ভূমিকা পালন কৰে। গতিকে আনৰ সফলতাক লৈ ঈৰ্ষা বা হীনমন্যতা অনুভৱ কৰাৰ পৰিৱৰ্তে আমি বুজি পোৱা উচিত যে সকলোৰে যাত্ৰা বেলেগ বেলেগ আৰু প্ৰতিটো সফলতাৰ আঁৰত বহুতো অজ্ঞাত কাৰক নিহিত হৈ থাকে। কেতিয়াবা ভাল সিদ্ধান্ত এটাও বেয়া ফলাফলৰ সৃষ্টি কৰিব পাৰে আৰু এটা বেয়া সিদ্ধান্তও ভাল সিদ্ধান্তলৈ পৰিণত হ'ব পাৰে, কেৱল ভাগ্য বা বিপদৰ বাবে। এতিয়া বিবেচনা কৰক, যদি কোনোবাই ষ্টক মাৰ্কেটত বিনিয়োগ কৰে আৰু হঠাতে বজাৰখন ক্ৰেশ্ব হয়, তাৰ মানে তেওঁলোকৰ সিদ্ধান্ত ভুল আছিল নেকি? একেবাৰেই নহয়। তেওঁলোকে হয়তো নিজৰ গৱেষণা কৰি সঠিক সময়ত বিনিয়োগ কৰিছে, কিন্তু তাৰ পিছত যি হ'ল সেয়া তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল। গতিকে আনৰ সফলতা বা বিফলতাৰ কাৰণ কেৱল ভাগ্য বা প্ৰতিভা বুলি নাভাবিব। সত্যটো ক'ৰবাত মাজতে নিহিত হৈ আছে। এতিয়া আন এটা গুৰুত্বপূৰ্ণ কথা, যেতিয়া আপুনি নিজকে আনৰ জীৱনৰ সৈতে তুলনা কৰে, তেতিয়া আপুনি তেওঁলোকৰ ভাগ্য আৰু বিপদক উপেক্ষা কৰে। গতিকে আন কাৰোবাৰ সফলতাৰ ওপৰত ভিত্তি কৰি নিজকে কেতিয়াও তুচ্ছ জ্ঞান নকৰিব আৰু নিজৰ সফলতাক লৈ কেতিয়াও অত্যাধিক গৌৰৱ নকৰিব। ভাগ্যক সন্মান কৰক, ৰিস্কক সন্মান কৰক, আৰু এই চিন্তাধাৰাই আমাক সুষম, ভিত্তিহীন আৰু বুদ্ধিমান ব্যক্তি কৰি তোলে, বিশেষকৈ যেতিয়া ধনৰ কথা আহে।
বন্ধুসকল, যদি মই আপোনালোকক সোধো যে পৃথিৱীৰ অন্যতম ধনী ব্যক্তি ৱাৰেন বাফেটৰ প্ৰকৃত শক্তি কি, হয়তো আপুনি ক'ব যে তেওঁৰ জ্ঞান, তেওঁৰ বিনিয়োগৰ দক্ষতা বা তেওঁৰ ধৈৰ্য। কিন্তু মৰ্গান হাউচেলে কয় যে ৱাৰেন বাফেটৰ প্ৰকৃত শক্তি সময়ৰ লগে লগে তেওঁৰ অধ্যৱসায়ত নিহিত হৈ আছে। বাফেটে 11 বছৰ বয়সৰ পৰাই বিনিয়োগ আৰম্ভ কৰিছিল আৰু 90 বছৰ বয়সলৈকে বিনিয়োগ কৰি থাকিল। তেওঁ জীৱনৰ 80 বছৰতকৈ অধিক সময় কম্পাউণ্ডিঙৰ বাবে উচৰ্গা কৰিছিল আৰু এইটোৱে তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি হৈ পৰিছিল। 60 বছৰ বয়সৰ পিছতহে তেওঁ ৱাৰেন বাফেটৰ নেট ৱৰ্থৰ 90% উপাৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ কোনো যাদুকৰী পদ্ধতি গ্ৰহণ কৰা নাছিল, বৰঞ্চ এটা সহজ নিয়ম মানি চলিছিল: সোনকালে আৰম্ভ কৰক আৰু বেছিদিন থাকিব। এতিয়া কম্পাউণ্ডিং কি বুজি লওঁ। কম্পাউণ্ডিং মানে সুতৰ ওপৰত সুত। যদি আপুনি বছৰি 10% 100 টকাকৈ বিনিয়োগ কৰে, তেন্তে প্ৰথম বছৰৰ শেষত আপোনাৰ হাতত 110 টকা থাকিব। দ্বিতীয় বছৰত আপুনি কেৱল 100 নহয়, 110 টকাত 10% প্ৰয়োগ কৰিব। গোটেই 110ৰ পৰা 121, মুঠ 111 উপাৰ্জন হ'ব। এই প্ৰক্ৰিয়া প্ৰতি বছৰে পুনৰাবৃত্তি হয়। প্ৰথম কেইবছৰমানত এই বৃদ্ধি সৰু যেন লাগে, কিন্তু সময়ৰ লগে লগে এই সৰু বৃদ্ধি ঘাটিয়াও বৃদ্ধিলৈ ৰূপান্তৰিত হয়। মৰ্গান হাউচেলে ইয়াক স্ন'বলৰ সৈতে তুলনা কৰিছে। পাহাৰৰ পৰা নামি অহাৰ লগে লগে ইয়াত অধিক বৰফ লাগি থাকে, যাৰ ফলত ই ডাঙৰ আৰু দ্ৰুত হৈ পৰে। কম্পাউণ্ডিঙো একেধৰণৰ। কিন্তু আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল মানুহৰ ধৈৰ্য্যৰ অভাৱ। আজিৰ মানুহে সোনকালে টকা উপাৰ্জন কৰিব বিচাৰে। আজিয়েই বিনিয়োগ কৰক আৰু কাইলৈ ৰিটাৰ্ণৰ আশা কৰক। কিন্তু কম্পাউণ্ডিং এটা লেহেমীয়া প্ৰক্ৰিয়া যিটোৱে সময় লয়। সৰু সৰু আৰম্ভণিৰ পৰাই ডাঙৰ ডাঙৰ কথা আহে, তেওঁলোকক সময় দিলেহে। প্ৰকৃত ধন সম্পত্তি এটা ৰাতিৰ ভিতৰতে নাহে, লাহে লাহে নিৰ্মাণ কৰা হয়। অনুশাসন, ধাৰাবাহিকতা আৰু ধৈৰ্য হৈছে কম্পাউণ্ডিঙৰ মূল উপাদান। এটা ক্লাছিক উদাহৰণ লওঁ। যদি আপুনি প্ৰতি মাহে 5,000 টকা বিনিয়োগ কৰে আৰু 12% বাৰ্ষিক ৰিটাৰ্ণ লাভ কৰে, তেন্তে সেই 5,000 30 বছৰত 1.5 কোটিৰ ওপৰত বৃদ্ধি পাব পাৰে, কেৱল কম্পাউণ্ডিঙৰ শক্তিৰ জৰিয়তে। গতিকে পিছলৈ সৰু সৰু ৰিটাৰ্ণত হতাশ হ'লে মনত ৰাখিব যে কম্পাউণ্ডিং লেহেমীয়া, কিন্তু যেতিয়া ই ফল দেখুৱায় তেতিয়া ই জীৱন সলনি কৰিব পাৰে। আপুনি কেতিয়াবা কোনোবাক দামী গাড়ী, ডাঙৰ অট্টালিকা বা ব্ৰেণ্ডেড কাপোৰ লৈ দেখিছেনে আৰু ভাবিছেনে, বাহ কি ধনী মানুহ। কিন্তু মৰ্গান হাউচেলে ইয়াত আমাক এটা গভীৰ শিক্ষা দিছে: ধনী দেখা আৰু আচলতে ধনী হোৱা দুটা বেলেগ কথা। যেতিয়া কোনোবাই দামী গাড়ী চলায় বা বিলাসী হোটেলত থাকে, তেতিয়া তেওঁলোকে আমাক ধন খৰচ কৰিবলৈ দেখুৱাইছে, ধন সম্পত্তি কেনেকৈ গঢ়িব লাগে সেইটো নহয়। বাস্তৱত ধন সম্পত্তি অদৃশ্য বস্তু, খৰচ নোহোৱা কিবা এটা, বৰঞ্চ সময়ৰ লগে লগে সঞ্চয় হোৱা আৰু বৃদ্ধি পোৱা কিবা এটা। উদাহৰণস্বৰূপে কল্পনা কৰক, এজন মানুহে 1 কোটি টকাৰ গাড়ী কিনিছে। তেওঁৰ গাড়ীখনলৈ চাই হয়তো আপুনি ভাবিব পাৰে যে তেওঁ ইমান ধনী, কিন্তু তেওঁৰ একাউণ্টত হয়তো মাত্ৰ 5 লাখ টকাহে বাকী থাকিব পাৰে, আৰু বাকীখিনি তেওঁ ঋণ লৈ কিনিলে। আনহাতে এজন মানুহ আছে যিজনে সামান্য গাড়ী চলায়, সাধাৰণ কাপোৰ পিন্ধে, তথাপিও মাহেকীয়াকৈ অনুশাসিত বিনিয়োগৰ অভ্যাস কৰে আৰু কোটি কোটি টকাৰ ধন সঞ্চয় কৰে। তেওঁ কেতিয়াও আমাৰ চকুত নপৰে। এজনে কেৱল দৃষ্টি আকৰ্ষণ কৰে আৰু আনজনে আৰ্থিক স্বাধীনতাৰ দিশে আগবাঢ়িছে। কিতাপখনত এটা ধুনীয়া উক্তি আছে: ৰিচ ইজ হোৱাট ইউ চি, ৱেলথ ইজ হোৱাট ইউ ডোন্ট চি। আৰু এই কাৰণে আজিৰ পৃথিৱীত ইমানবোৰ মানুহে আনক আপ্লুত কৰিবলৈ, ধনী দেখাবলৈ আকৰ্ষিত, কিন্তু সেই সাধনাত তেওঁলোকে প্ৰকৃত ধন গঢ়িবলৈ পাহৰি যায়। এতিয়া আপুনি কেতিয়াবা নিজকে সুধিছেনে যে আপুনি টকা কিয় বিচাৰে?
প্ৰায়ে উত্তৰটো হ'ল যাতে আপুনি যি বিচাৰে কিনিব পাৰে, যিদৰে বিচাৰে জীয়াই থাকিব পাৰে আৰু যেতিয়াই বিচাৰে ছুটি ল'ব পাৰে। তাৰমানে আমি স্বাধীনতা বিচাৰোঁ। আৰু প্ৰকৃত ধন সম্পত্তিয়ে আমাক এই স্বাধীনতা দিয়ে। খৰচ কৰা নহয়, কিন্তু সঞ্চয় আৰু বিনিয়োগ কৰাৰ। গতিকে পিছলৈ যেতিয়া আপুনি কাৰোবাৰ দামী বস্তু থকা দেখিব, তেওঁক বহুত ধনী বুলি নাভাবিব। বৰঞ্চ তেওঁলোকে কিমান খৰচ কৰিছে আৰু কিমান বাকী আছে সেইটো বিবেচনা কৰক। বন্ধুসকল, দেখুৱাবলৈ সহজ, কিন্তু ধন সম্পত্তি গঢ়িবলৈ বুজাবুজি আৰু ধৈৰ্যৰ প্ৰয়োজন। গতিকে ধনী যেন দেখাবলৈ চেষ্টা কৰা বন্ধ কৰক আৰু সঁচাকৈয়ে ধনী হওক। আজিকালি বেছিভাগ মানুহে এই দৌৰত আবদ্ধ হৈ পৰিছে। কেনেকৈ অধিক উপাৰ্জন কৰিব, দৰমহা কেনেকৈ বঢ়াব, আপুনি কি নতুন আয়ৰ উৎস আৰম্ভ কৰিব লাগে, এই সকলোবোৰ গুৰুত্বপূৰ্ণ। কিন্তু মৰ্গান হাউচেলে আমাক এটা গভীৰ সত্য কৈছে, আপুনি কিমান উপাৰ্জন কৰে তাতকৈ গুৰুত্বপূৰ্ণ হ'ল আপুনি কিমান সঞ্চয় কৰে। আৰু এইটোৱে হৈছে আপোনাৰ আৰ্থিক মহাশক্তি। এতিয়া কল্পনা কৰকচোন, যদি কোনোবাই মাহে 1,00,000 টকা উপাৰ্জন কৰি 90,000 টকা খৰচ কৰে আৰু আন এজনে 5,000 টকা উপাৰ্জন কৰে কিন্তু 1,000 সঞ্চয় কৰে, প্ৰকৃত শক্তি কাৰ আছে? আনজন ব্যক্তি, কাৰণ তেওঁলোকৰ নমনীয়তা, নিৰাপত্তা আৰু স্বাধীনতা আছে। ধন সম্পত্তি আপুনি দেখা নোপোৱা বস্তু আৰু সঞ্চয় ইয়াৰ ভেটি। এতিয়া আমি কিয় সঞ্চয় কৰোঁ সেয়া বুজাটো অতি গুৰুত্বপূৰ্ণ। মানুহে সঞ্চয়ক প্ৰায়ে জৰুৰীকালীন অৱস্থাৰ সৈতে জড়িত কৰে, যেনে অসুস্থতা, চাকৰি হেৰুওৱা বা অন্যান্য কঠিন সময়ৰ সৈতে। এটা কথা সঁচা, কিন্তু সঞ্চয়ৰ প্ৰকৃত শক্তি ইয়াতকৈ বহু বেছি। সঞ্চয়ে আপোনাক নিজৰ সিদ্ধান্ত নিজে লোৱাৰ স্বাধীনতা দিয়ে। বেয়া মালিকক এৰি যাবলৈ যেতিয়াই বিচাৰে বিৰতি ল'ব পাৰে আৰু আপোনাৰ আৱেগক অনুসৰণ কৰিব পাৰে। অৰ্থাৎ ধন সঞ্চয় কৰাটো কেৱল নিৰাপত্তাৰ কথা নহয়, স্বাধীনতাৰ কথা। আৰু ভাল খবৰটো হ'ল যে সঞ্চয় কৰিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন নাই। উচ্চ আয় অবিহনে ধন গঢ়ি তুলিব পাৰি, কিন্তু উচ্চ সঞ্চয়ৰ হাৰ অবিহনে আপোনাৰ কোনো সুযোগ নাই। এতিয়া ইয়াত আন এটা গুৰুত্বপূৰ্ণ কথা আছে। মানুহে ভাবে যে সঞ্চয় কৰিবলৈ বহুত অনুশাসন বা বিস্তৃত আৰ্থিক জ্ঞানৰ প্ৰয়োজন। কিন্তু নহয়। সঞ্চয় কৰাটো এটা মানসিক অভ্যাস যিটো এই চিন্তাৰে আৰম্ভ হয়, মই এতিয়াই সকলো নিবিচাৰোঁ। মই হ্ৰস্বম্যাদী বিলাসীতাৰ সলনি দীৰ্ঘম্যাদী স্বাধীনতা বাছি লওঁ। সঞ্চয় মানে আত্মনিয়ন্ত্ৰণ, আৰু এই নিয়ন্ত্ৰণে আপোনাক আটাইতকৈ বেছি সুবিধা দিয়ে, মানসিক শান্তি, আত্মবিশ্বাস আৰু বিকল্প। গতিকে কেৱল অধিক উপাৰ্জনৰ কথা নাভাবিব, অধিক সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলক, কাৰণ সেইটোৱে আপোনাৰ প্ৰকৃত শক্তি। কেতিয়াবা আপোনাৰ আৱেগিক অৱস্থা, আপোনাৰ জীৱনৰ অগ্ৰাধিকাৰ আৰু আপোনাৰ আৰামৰ অঞ্চল বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। যি সিদ্ধান্তই আপোনাক মনৰ শান্তি আৰু জীৱনত সুখ কঢ়িয়াই আনে, সেই সিদ্ধান্তই ভাল। উদাহৰণস্বৰূপে, যদি কোনোবাই 100% যুক্তিবাদী হয় আৰু নিজৰ সমগ্ৰ দৰমহা ৰাহি কৰে, কিন্তু ইয়াৰ ফলত জীৱনত সুখ, শিথিলতা বা পাৰিবাৰিক সময় কম হয়, তেন্তে সেয়া সঁচাকৈয়ে সফল হয়নে? চাগে নহয়। আপোনাৰ আৰ্থিক সিদ্ধান্তই আপোনাক মানসিক চাপমুক্ত আৰু সুখী কৰি তুলিব লাগে। তেতিয়াহে তেওঁলোকে সঠিক হয়। গতিকে কেতিয়াবা নিখুঁতভাৱে যুক্তিসংগত বিনিয়োগ এৰি অধিক নিৰাপদ আৰু বিচক্ষণ সিদ্ধান্ত লোৱাটো ভাল। এতিয়া আন এটা কথা, আমাৰ সকলোৰে আৰ্থিক পটভূমি, লালন পালন আৰু মূল্যবোধৰ পাৰ্থক্য থাকে। গতিকে এজন ব্যক্তিৰ বাবে যিটো উচিত, সেয়া আন এজনৰ বাবে উপযুক্ত নহ'বও পাৰে। মৰ্গানৰ মতে, ধনৰ সিদ্ধান্ত লওঁতে আপোনাৰ বাবে যিটো যুক্তিসংগত সেইটো কৰক, আনৰ নকল নকৰিব। আপোনাৰ জীৱন আৰু আপোনাৰ অগ্ৰাধিকাৰ বুজি লওক। উদাহৰণস্বৰূপে, কিছুমান মানুহে ৰিস্ক লৈ অধিক বিনিয়োগ কৰে, আনহাতে কিছুমানে ৰক্ষণশীল হৈ থাকে। দুয়োটাৰে নিজস্ব সুবিধা আৰু অসুবিধা আছে।
নিজকে বা আনক দোষ নিদিয়াকৈ নিজৰ সিদ্ধান্ত লোৱাত প্ৰকৃত জ্ঞান নিহিত হৈ আছে। আমি প্ৰায়ে ভাবো যে জীৱনত প্ৰকৃত ধন সম্পত্তিৰ অৰ্থ হ'ল বহুত টকা থকা। কিন্তু মৰ্গান হাউচেলে বুজাইছে যে প্ৰকৃত সম্পদ নিহিত হৈছে আপোনাৰ সময় আৰু সিদ্ধান্তৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰখা। কল্পনা কৰক যে আপুনি কেতিয়া কাম কৰে, কেতিয়া জিৰণি ল'ব আৰু কেনেকৈ জীৱন কটাব সেইটো নিজেই নিৰ্ণয় কৰাৰ ক্ষমতা আছে। ধন সম্পত্তিতকৈ সেইটো কম নেকি? প্ৰকৃত ধন সম্পত্তিৰ অৰ্থ হ'ল সময়ৰ স্বাধীনতা আৰু সিদ্ধান্ত লোৱাৰ স্বাধীনতা। টকাই আপোনাক এই স্বাধীনতা দিব পাৰে যদি আপুনি ইয়াক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰে। টকা কেৱল খৰচ বা সঞ্চয়ৰ বাবে নহয়, ই আপোনাক স্বাধীনতা, নমনীয়তা আৰু মানসিক শান্তি দিয়ে। টকা থাকিলে বেয়া মালিকৰ তলত কাম কৰা বন্ধ কৰিব পাৰে। আপুনি ভাল পোৱা কাম এটা কৰিব পাৰে আৰু আপোনাৰ আবেগক অনুসৰণ কৰিব পাৰে। এই নিয়ন্ত্ৰণ শক্তিটোৱে হৈছে ধনৰ প্ৰকৃত মূল্য। কিন্তু মনত ৰাখিব, টকা থাকিলেহে নিয়ন্ত্ৰণ পোৱা যায়। আপুনি ইয়াক আপোনাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা উচিত। ধন খেদি জীৱন নষ্ট কৰা উচিত নহয়। গতিকে প্ৰকৃত ধনী মানুহ হ'ল টকাৰে সময় কিনিব পৰা আৰু নিয়ন্ত্ৰণ কৰিব পৰা সকল। কেৱল অভিনয় কৰা সকল নহয়। ইয়াত আটাইতকৈ ডাঙৰ শিক্ষাটো হ'ল টকা পইচাই আপোনাক স্বাধীনতা দিয়ে। ই আপোনাক নিজৰ সিদ্ধান্ত নিজে লোৱাৰ ক্ষমতা দিয়ে আৰু এইটোৱে হৈছে প্ৰকৃত ধন। আমি ভাবো যে আমি এবাৰ বহুত টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিলে আমাৰ সকলো থাকিব আৰু জীৱনটো সম্পূৰ্ণ হ'ব। কিন্তু সত্যটো হ'ল ধনী হোৱাৰ পাছতো বহুতে সকলো হেৰুৱাই পেলায়। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল আৰু অলপ বেছি মানসিকতা। এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট স্তৰত উপনীত হোৱাৰ লগে লগে তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকে আৰু অলপ বেছি উপাৰ্জন কৰিব লাগিব। এই চিন্তা কেতিয়াও শেষ নহয়। আমি ইয়াক লোভ বুলি কওঁ। লোভে মানুহক ৰিস্ক ল'বলৈ, খৰখেদাকৈ সিদ্ধান্ত ল'বলৈ বাধ্য কৰে আৰু প্ৰায়ে তেওঁলোকৰ সমগ্ৰ সঞ্চয় আৰু সফলতা হেৰুৱাই পেলায়। কিন্তু যিসকলে সন্তুষ্টি জানে, অৰ্থাৎ যিসকলে বুজি পায় যে তেওঁলোকৰ হাতত এতিয়াও যথেষ্ট আছে, তেওঁলোকে অধিক সুখী আৰু অধিক নিৰাপদ। ধনৰ আচল চাবিকাঠি হ'ল যথেষ্ট মানে কিমান হ'লে যথেষ্ট হয় সেই কথাটো জনা। সন্তুষ্টিয়ে আমাক আৰ্থিক চাপৰ পৰা ৰক্ষা কৰে আৰু মানসিক শান্তি দিয়ে। গতিকে অধিক ধন উপাৰ্জনৰ হেঁপাহ ভাল, কিন্তু ই যদি লোভলৈ পৰিণত হয় তেন্তে ই ক্ষতিকাৰক হ'ব পাৰে। আপোনাৰ প্ৰয়োজন আৰু সীমাবদ্ধতাসমূহ বুজাটো অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল, লোভৰ কোনো সীমা নাথাকে, কিন্তু সন্তুষ্টিয়ে প্ৰকৃত ধন সম্পত্তি আৰু সমৃদ্ধি লাভৰ একমাত্ৰ উপায়। ই শান্তি আনে। টকা উপাৰ্জন কৰাটো সহজ নহয়, ইয়াৰ বাবে সাহস লাগে। কেতিয়াবা আমি অধিক টকা উপাৰ্জন কৰিবলৈ ডাঙৰ ডাঙৰ ৰিস্ক ল'ব লগা হয়, কিন্তু ইয়াক বজাই ৰখাটো আৰু অধিক কঠিন। ধন সঞ্চয় কৰিবলৈ ভয়, সাৱধানতা আৰু জ্ঞানৰ প্ৰয়োজন। গতিকে প্ৰকৃত সফলতা কেৱল ধন উপাৰ্জনতে নহয়, ধন বচাই ৰখাটো নিহিত হৈ আছে। তেওঁৰ সূত্ৰ হ'ল সফলতাৰ অৰ্থ হৈছে উপাৰ্জন প্লাছ ৰখা। বহুতে বহুত টকা উপাৰ্জন কৰে, কিন্তু ৰিস্ক সঠিকভাৱে মেনেজ নকৰাৰ বাবে সকলো হেৰুৱাই পেলায়। গতিকে বিপদ ব্যৱস্থাপনা অতি গুৰুত্বপূৰ্ণ। কেতিয়া ৰিস্ক ল'ব লাগে আৰু কেতিয়া নিৰাপদে খেলিব লাগে সেইটো বুজিব লাগিব। ইয়াতেই প্ৰজ্ঞা আৰু ধৈৰ্য অতি প্ৰয়োজনীয়। টকা উপাৰ্জন আৰু ধন সঞ্চয় দুটা বেলেগ দক্ষতা আৰু দুয়োটাকে বিবেচনা কৰা উচিত। আমি প্ৰায়ে ভাবো যে আগতে যি পদ্ধতি আৰু কৌশলে কাম কৰিছে সেয়া সদায় কাম কৰিব। কিন্তু সত্যটো হ'ল বজাৰ আৰু পৃথিৱীৰ পৰিৱৰ্তন অতি দ্ৰুতগতিত হৈ আছে। মৰ্গান হাউচেলে কয় যে বজাৰখন যিকোনো সময়তে সলনি হ'ব পাৰে আৰু সেয়েহে আমি সদায় সাজু থাকিব লাগিব। সেইবাবে যিসকলে নিজৰ অতীতৰ সফলতাৰ ওপৰত অত্যাধিক নিৰ্ভৰ কৰে তেওঁলোকে হঠাতে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে। সেইবাবে নমনীয়তা বজাই ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ অৰ্থ হ'ল আপোনাৰ পৰিকল্পনা আৰু কৌশলক সময়ৰ লগত খাপ খুৱাই লোৱা। সলনি হ'বলৈ সাজু থাকক। আন এটা কথা,
যেতিয়া আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰে তেতিয়া আপুনি ভুলৰ মাৰ্জিন অন্তৰ্ভুক্ত কৰিব। কিয়? কাৰণ ভৱিষ্যত সম্পূৰ্ণৰূপে ভৱিষ্যদ্বাণীযোগ্য নহয়। যদি আপুনি আপোনাৰ পৰিকল্পনাত কিছু ঠাই এৰি থৈ গৈছে তেন্তে কঠিন সময়ৰ মাজেৰে আপুনি ভালদৰে পৰিচালনা কৰিব পাৰিব। যিসকলে নিজৰ পৰিকল্পনাত নমনীয়তা বজাই ৰাখে তেওঁলোকে দীৰ্ঘম্যাদী সফলতা লাভ কৰে। আমি প্ৰায়ে খৰখেদাকৈ বিত্তীয় সিদ্ধান্ত লওঁ কাৰণ বজাৰৰ হ্ৰস্বম্যাদী উঠানমাই আমাক আমনি কৰে। হ্ৰস্বম্যাদী শব্দক আওকাণ কৰিবলৈ শিকক। দীৰ্ঘম্যাদী চিন্তা কৰাসকলেহে প্ৰকৃত ধনী হৈ পৰে। ইয়াত ধৈৰ্যই মূল চাবিকাঠি। উদাহৰণস্বৰূপে SIP-য়ে আপোনাক প্ৰতি মাহে সামান্য ধন সঞ্চয় কৰি ক্ৰমান্বয়ে ধন গঢ়ি তোলাত সহায় কৰে। এতিয়া সামান্য ধন সঞ্চয় কৰি থাকিলে ভৱিষ্যতে আৰামদায়ক জীৱন যাপন কৰিব পাৰিব। সময়ৰ লগে লগে ধন সম্পত্তি বাঢ়ি যায় আৰু সময় আপোনাৰ প্ৰিয় বন্ধু। গতিকে সোনকালে অহা ধনৰ পিছত দৌৰা বা সোনকালে ধনী হোৱা তাৰণত আবদ্ধ নহ'ব। ধৈৰ্য ধৰিব। ভালদৰে পৰিকল্পনা কৰক আৰু দীৰ্ঘম্যাদী লক্ষ্যত অটল থাকিব। দীৰ্ঘম্যাদী চিন্তা কৰক। হ্ৰস্বম্যাদী শব্দক আওকাণ কৰি ধৈৰ্য ধৰিব। এইটোৱেই হৈছে সফলতাৰ চাবিকাঠি। আমি আমাৰ আৰ্থিক সিদ্ধান্ত আনে দেখাৰ ওপৰত ভিত্তি কৰি লওঁ। উদাহৰণস্বৰূপে বন্ধু এজনে যদি নতুন বিনিয়োগ কৰে আমিও একেদৰে কৰোঁ। বা কাৰোবাৰ ডাঙৰ উপাৰ্জন দেখি আমি নিজকে কম বুলি ভাবোঁ। কিন্তু আনৰ নকল নকৰিব। আপোনাৰ জীৱন আৰু আপোনাৰ প্ৰয়োজনীয়তা বুজি লওক। সকলোৰে আৰ্থিক অৱস্থা বেলেগ বেলেগ। আয়, খৰচ, দায়িত্ব, লক্ষ্য সকলো বেলেগ বেলেগ। গতিকে ব্যক্তিগত বিত্তীয় সাহায্য সঁচা অৰ্থত ব্যক্তিগত। কোনোবাই সফল হোৱাৰ ধাৰণাটো আপোনাৰ লগত খাপ খাব লাগিব বুলি ক'ব নোৱাৰি। নিজৰ কাহিনী নিজে লিখিব লাগিব। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ অগ্ৰাধিকাৰ, আপোনাৰ সীমা আৰু আপোনাৰ আৰামৰ অঞ্চলৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব লাগিব। মৰ্গানে কয় যে সফলতা তেতিয়াই আহে যেতিয়া আপুনি আপোনাৰ আৰ্থিক যাত্ৰাক আনৰ আশা অনুসৰি নহয় নিজৰ প্ৰয়োজন অনুসৰি পথ দেখুৱায়। নিজৰ আৰ্থিক সিদ্ধান্ত নিজে লওক। নিজৰ জীৱনৰ ওপৰত ভিত্তি কৰি আৰু আনৰ প্ৰভাৱত নাথাকিব। ধন পৰিচালনা কৰাটো কেৱল সংখ্যাৰ খেল নহয়। আপোনাৰ চিন্তা আৰু আচৰণৰ ওপৰত নিৰ্ভৰশীল এটা কলা। মৰ্গান হাউছেলে কয় যে ধনেৰে সফল হ'বলৈ হ'লে সকলোতকৈ ওপৰত তিনিটা বস্তুৰ প্ৰয়োজন। অনুশাসন। ধনৰ ক্ষেত্ৰত অনুশাসন অতি প্ৰয়োজনীয়। অনুশাসন অবিহনে লক্ষ্যত উপনীত হ'ব নোৱাৰিব। দ্বিতীয়টো হৈছে ধৈৰ্য। ধৈৰ্য অবিহনে কোনেও মহান সম্পদ গঢ়ি তুলিব নোৱাৰে। টকাক সময় দিয়াৰ প্ৰয়োজন। আৰু তৃতীয়টো হ'ল কৃতজ্ঞতা। যি আছে তাৰ বাবে কৃতজ্ঞ হ'বলৈ শিকক। এই মানসিকতাই আপোনাক সন্তুষ্টি আৰু শান্তি কঢ়িয়াই আনিব। টকা মাথো এটা আহিলা। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ইয়াৰ দাস হ'ব লাগিব। ইয়াৰ দাস নহয়, ইয়াৰ মালিক হ'ব লাগিব। যেতিয়া আপুনি আপোনাৰ ধন বুদ্ধিমান ৰূপে পৰিচালনা কৰে তেতিয়া ই আপোনাৰ জীৱন উন্নত কৰে। কিন্তু যদি আপুনি অন্ধভাৱে টকা খেদি যায় তেন্তে ই আপোনাক নিয়ন্ত্ৰণ কৰে। গতিকে ধন বনাম চিন্তাৰ যুদ্ধত আপোনাৰ চিন্তাধাৰাটোৱে আটাইতকৈ শক্তিশালী শক্তি। আপোনাৰ চিন্তাধাৰা উন্নত কৰক। তেতিয়া ধন কি সঠিকভাৱে বুজিব আৰু আপোনাৰ আৰ্থিক লক্ষ্যত উপনীত হ'ব। এই কিতাপখনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো হ'ল যে ধন কেৱল ধন নহয়, আপোনাৰ চিন্তাধাৰা, সিদ্ধান্ত আৰু আচৰণৰ ফল। এইখিনিয়ে আছিল আজিৰ কিতাপৰ সাৰাংশ। ধন্যবাদ। যদি আপুনি এই সাৰাংশটো ভাল পাইছে তেন্তে লাইক কৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু তলত কমেণ্ট কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰক। আপোনাৰ মতামত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই আমাক আৰু উন্নত বিষয়বস্তু সৃষ্টি কৰাত সহায় কৰে। আহক আমি আমাৰ চিন্তাৰ সৈতে মিলি এখন নতুন আৰু উন্নত পৃথিৱী সৃষ্টি কৰোঁ। জয় আই অসম।